হেল্ল' ফ্ৰেণ্ডছ মই কচু বৰা বনাম কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক ব'লক দেখাই আছোঁ। এয়া কচু অলপ আছিল, নল কচু হয়তো। নল কচুখিনি কাটি পেলাই বখলাই ধুনীয়াকৈ ধুই মেলি ল'লোঁ আৰু এইফালে এয়া পিঁয়াজ আদা জলকীয়া নহৰু পিচি ল'ম। এয়া চাওকচোন, এইটোত মই মাৰি লৈ আহিছোঁ মই মেচিনটোত। এয়া গোটেইখিনি এনেকৈ লাহে 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 কৰি গোটেইখিনি এনেকৈ কুটি ল'ম। দেখিছেনে মিহি মিহিকৈ হৈ গৈছে। বঠি দি কুটিলে কি হয়, মোটা মোটা থাকে আৰু বৰাটো বনোৱাটো অসুবিধা হয়, এইটো কাৰণে মেচিনটোত মাৰি লৈছোঁ। গোটেইখিনি মাৰা হৈ গ'ল আৰু এইফালে পিচি ল'লোঁ যিখিনি আছিল আৰু চুজি অলপ দি দিলোঁ, মছলা যি যি লাগে দি দিলোঁ আৰু এইফালে কৰ্ণফ্লাৱাৰ আৰু ময়দা একেলগে মিলাই দি দিলোঁ। দি পেলাই ধুনীয়াকৈ সানি ল'ম। এয়া গোটেইখিনি সানি লৈ আছোঁ, মিক্স কৰি ল'ম। যিহেতু মিক্স কৰা হৈ গ'ল, এয়া চাওক ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু কোমল হৈ গ'ল এইখিনি। এতিয়া কি কৰিম, এতিয়া সৰু সৰু গোল্লা বনাই লৈছোঁ। এনেকুৱা সৰু সৰুকৈ গোটেইখিনি এনেকৈ বনাই ল'ম আৰু বনাই হৈ গ'লে এইফালে গোটেইখিনি বনাই ল'লোঁ আৰু এইফালে তেল গৰম হৈ গ'ল আৰু এটা এটাকৈ এনেকৈ দি দিলোঁ, চেপেটা কৰি কৰি এনেকৈ দি দিছোঁ। এই চাওক লাহে লাহে গেছটো কমাই দিছোঁ, দি পেলাই এয়া ফ্ৰাই কৰি আছোঁ। দেখিছেনে এই ফ্ৰাই হৈ আছে লাহে লাহে, এয়া চাওকচোন লাহে লাহে ফ্ৰাই হৈ আছে আৰু এইফালে কালাৰটো যেতিয়া গোটেইখিনি হৈ যাব, এয়া হৈ গ'ল কচুৰ বৰা হয়। আপোনালোকে কি কয় বাৰু জনাবচোন। বাই বাই।